আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব, কাৰণ আপোনালোকৰ কাৰণে মই ডেইলি নহ'লেও 2 দিনৰ ভিতৰত এটা ভিডিঅ' আপলোড কৰি আছোঁ। তো আপোনালোকে যদি মোক ছাপোৰ্ট নকৰে তেতিয়াহ'লে কোনে ছাপোৰ্ট কৰিব? তো আৰু যদি আপোনালোকক মোৰ এই ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু আপোনালোকক কেনেকুৱা ধৰণৰ কণ্টেণ্ট লাগে আপোনালোকে মোৰ এইটো চেনেলত কমেণ্ট কৰি দিব পাৰে। আৰু যদি আপোনালোকে মুৰ্গীৰ মাত চক গৈছে ইয়া ভিডিঅ'টো বনাব হ'লে মুৰ্গী মাত দিয়ে গাইছ। তো গাইছ আৰু যদি আপোনালোকে মোৰ এই ভিডিঅ'টো ফেচবুকত চাই আছে তেতিয়াহ'লে গাইছ ফেচবুক পেজটো ফ'ল' কৰি ল'ব। তো গাইছ ভিডিঅ'টো আপোনালোকে চাই থাককচোন এতিয়া মোৰ শেষলৈকে। হেল্ল' গাইছ, আপোনালোকক স্বাগতম জনালোঁ মোৰ আন এটা নতুন ভ্লগ ভিডিঅ'লৈ। আজি মই আপোনালোকক আমাৰ বাৰীত থকা এবিধ খাদ্য গছৰ দেখুৱাম। আপোনালোকেতো সেইবিধ গছৰ নাম শুনিছে চাগে বহুতে। সেই গছবিধৰ নাম হ'ল পাতভেদলি। তো আপোনালোকে সেই গছবিধৰ নামটো শুনিছে। তো আজি মই আপোনালোকক সেই গছবিধ দেখাম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। তো এতিয়া মই মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' গাইছ, আপোনালোকক স্বাগতম জনালোঁ মোৰ আন এটা নতুন ভ্লগ ভিডিঅ'লৈ। আজি মই আপোনালোকক কিছুমান গছ দেখাম এতিয়া মই আমাৰ বাৰীত আছোঁ। তো এতিয়া মই বাৰীত আপোনালোকেতো নাম শুনিছে পাতভেদলিৰ নাম আপোনালোকে শুনিছে নে গাইছ? পাতভেদলি। তো বহুতে চাগে পাতভেদলি গাছডাল খাই কিন্তু পাতভেদলি কেনেকৈ লাগে আৰু ক'ত হয় তেওঁলোকে চিনি নাপায়। তো আজি মই তেওঁলোকক পাতভেদলি দেখাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰি দিব। তো ভিডিঅ'টো চাই থাককচোন আপোনালোকে। তো এতিয়া মই আমাৰ বাৰীত আছোঁ এয়া গাইছ, সবৰে দুনিয়াৰে বাৰী, দুনিয়াৰ গছ গেছ এতিয়া আছে গাইছ। কিন্তু এতিয়া মই আপোনালোকক পাতভেদলি বেছি দেখাম গৈছোঁ যে দুনিয়াৰ আছে ৰ'ব গাইছ আমাৰ ইয়াতে পাতভেদলি গাইছ। চাই থাকক গাইছ আপোনালোকে ভিডিঅ'টো। বিচাৰি আছোঁ ৰ'ব বৰ্তমান গাইছ, পাতভেদলি বিচাৰি আছোঁ বৰ্তমান গাইছ। পোৱা নাই গাইছ বৰ্তমান, পাতভেদলি পোৱা নাই গাইছ বৰ্তমান। ৰ'ব গাইছ দেখাই আছোঁ মই আপোনালোকক, পাতভেদলিৰ গছ দেখাই আছোঁ আজি মই আপোনালোকক। ইয়াতে ক'ৰবাত আছিল ৰ'ব, মোৰ মতে এয়া আছে গছ চাৰি পাই গ'লোঁ গাইছ। এয়া গাইছ পাতভেদলিৰ গছ, এয়া গাইছ এয়াই হ'ল গাইছ পাতভেদলি। আপোনালোকে বহুতে চাগে চিনিয়ে পোৱা নাছিল। চাই লওক এইডালে হ'ল গাইছ পাতভেদলিৰ গছ। আৰু এইটো হ'ল গাইছ শহাৰ গাঁথা গাইছ, এইটো গাইছ ইয়াত গাইছ শহা থাকে। তো গাইছ আজিৰ ভিডিঅ'টোৰ কাৰণে এইখিনি আছিল। তো জয় অসম, জয় জুবিন, ধন্যবাদ।